Good morning everyone. Marjoni's blog and videosৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বহুত দিনৰ মূৰত চৰাই চিৰিকটিৰ মাতত আজি সাৰ পালোঁ। শুই উঠি এটা সুন্দৰ পৰিৱেশ, একদম শান্ত পৰিৱেশ দেখা পাইছোঁ। কিমান যে ভাল লাগিছে। চাওকচোন কিমান ধুনীয়া পৰিৱেশ। আজি এই ভিডিঅ'টোত আপোনালোকক বৰষম ইকো কেম্পৰ দিনৰ অংশ, দিনত কি দেখোঁ, আমি ক'লৈ যাওঁ, সকলোখিনি আপোনালোকৰ আগত দেখাবলৈ বুলি চেষ্টা কৰিম। এটা ফ্ৰেছ মৰ্ণিং। এয়া আমাৰ চাহ আহি গৈছে। ধুনীয়াকৈ চাহকাপ খাই এতিয়া আমি ওলাই আহিছোঁ ব্ৰহ্মপুত্ৰখনক একেবাৰে ওচৰৰ পৰা চাওঁ বুলি। এটা কথা কওঁ দেই, আপোনালোকৰ এনেকুৱা হয়নে বাৰু, যেতিয়া ব্ৰহ্মপুত্ৰখনক একেবাৰে ওচৰৰ পৰা পোৱা যায়, এনেকুৱা লাগে নে যেন মনটো বহুত বেছি বহল হৈ গৈ আছে। এইখন ব্ৰহ্মপুত্ৰ আৰু আমি থকা জেগাটো হৈছে হয়তো আপোনালোকে ধৰিব পাৰিছেনে, এইটো চক দেখিছে কিমান ওচৰতে আছিলোঁ। এয়া সৌ দূৰত জাল বাই আছে, তালৈকে বুলি আমি আহিছোঁ। पटोला बनके कन्ना दे विच पिपल पत्तियां पाही चूड़ा खनके पंठन के मुटियारा आया पटोला बनके कन्ना दे विच पिपल पत्तियां पाही चूड़ा खनके मेरे सोने वे माई मेरा किथे नहीं हो दिल लगना मेरे सोने वे माई मेरा किथे नहीं हो दिल लगना तेरा इंतजार है कहाँ करार है तेरी आस ही दिल को এতিয়া আমি অকণমান নদীৰ ফালে যাওঁ। নৈৰ কাষত আমি অলপ ফুৰিবলৈ বুলি ওলাই আহিছোঁ। কিমান হ'ল লাইশাক কিমান 20 টকা, বেঙেনা 10 টকা আধা কেজি, আৰু জিলমিটো ফ্ৰীকে দিছে হয়। আৰু বেঙেনা দুটা ফ্ৰীকে দিছে নি এনেদৰে দিনটো খুব ধুনীয়াকৈ পাৰ কৰি শেষত ফ্ৰেছ পাচলি, বৰালি মাছ কিনি আমি ঘৰমুৱা হ'লোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।